আৰু 14 এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে অসমৰ ৰাইজক উত্তৰ দিব। তেওঁ কৈছিল যে বাংলাদেশীয়ে তালি টোপোলা বান্ধি ইয়াৰ পৰা যাব লাগিব, বিদেশীয়ে তালি টোপোলা বান্ধি যাব লাগিব 16 মে'ৰ পিছত। কিন্তু আজিলৈকে বিদেশী চিনাক্তকৰণ বহিষ্কৰণ হোৱা নাই। আমাৰ জানিব 14 তাৰিখে তেওঁৰ পৰা উত্তৰ বিচাৰিছোঁ যে কেতিয়া বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ হ'ব আৰু বিদেশীয়ে কেতিয়া তালি টোপোলা বান্ধি যাব। বৃহৎ নদী বান্ধ তেওঁলোকে চৰকাৰ হোৱাৰ আগত কৈছিল যে বৃহৎ নদী বান্ধ তেওঁলোকে গ্ৰহণ নকৰে, বিৰোধিতা কৰে। গোগামুখলৈ গৈ ৰাজনাথ সিঙে কৈছিল যে চৰকাৰ আহিলে তেওঁলোকে এইটো বন্ধ কৰিব। পাছিঘাটত প্ৰধানমন্ত্ৰীয়ে কৈছিল বৃহৎ নদী বান্ধ তেওঁলোকে নিবিচাৰে, সৰু সৰু নদী বান্ধহে বিচাৰে। পিছত তেওঁলোকে ওলোটা খৰ মাৰিলে যে এইটো তেওঁলোকে কিয় ওলোটা খৰ মাৰিলে আৰু অসমৰ ৰাইজক কিয় তেওঁলোকে প্ৰতাৰণা কৰিলে। তাৰ লগে লগে অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী কৰা নাই, কেতিয়া কাৰ্যকৰী কৰিব, কেতিয়া গ্ৰহণ কৰিব, এনেকুৱা বিভিন্ন প্ৰশ্ন। তাৰ শেহতীয়াকৈ আপোনালোকে জানে যে অসমত কয়লা চিণ্ডিকেট চলি আছে, কয়লা চিণ্ডিকেট উপৰিও বিভিন্ন ধৰণৰ চিণ্ডিকেট চলি আছে, চুপাৰী চিণ্ডিকেট চলি আছে, গৰুৰ চিণ্ডিকেটো চলি আছে, বিভিন্ন বিষয়ত চিণ্ডিকেট চলি আছে, কমিশ্যন ৰাজ, এইবোৰ বন্ধ কেতিয়া হ'ব? এইটো প্ৰধানমন্ত্ৰীয়ে উত্তৰ দিবলৈ এনেকুৱা ধৰণৰ 14টা বিষয় আমি উত্থাপন কৰিছোঁ। কৃষকৰ আয় কেতিয়া দুগুণ হ'ব বুলি কৈছিল। 15 লাখ টকা আমাৰ একাউণ্টত কেতিয়া জমা হ'ব? অসমৰ মানুহৰ কাৰণে ভাল দিন কেতিয়া আহিব? আচ্ছা দিন আহিব বুলি কৈছিল নহয়, কেতিয়া আহিব? 27খন টোল গেট আমাক দি দিয়া হ'ব অহা দিনসমূহত। 2014 চনৰ আগত এখনো টোল গেট নাছিল, এতিয়া 7খন টোল গেট। টোল টেক্স বাঢ়িছে, আন কৰ কাটল বাঢ়িছে। এতিয়া এই টোল টেক্সবোৰ কেতিয়া তেওঁ বন্ধ কৰিব? যে 7খনৰ পিছত 27খন হ'ব, বন্ধ কেতিয়া হ'ব? আৰু টোল কৰ যিটো এইটো কেতিয়া নিয়ন্ত্ৰণ হ'ব? গতিকে আমি অত্যাৱশ্যকীয় সা সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, এইবোৰ নিয়ন্ত্ৰণ কেতিয়া হ'ব? কাৰণ এটা সময়ত পিঁয়াজৰ মালা পিন্ধি মূৰৰ ওপৰত চিলিণ্ডাৰ লৈ আজি সুষমা স্বৰাজ ডাঙৰীয়ানী আমাৰ মাজত নাই, কিন্তু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এইটোৱে 2014 চনত বিজেপি চৰকাৰ অহা, 2016 চনত অসমত বিজেপি চৰকাৰ মূল কথাটোৱে আছিল যে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব, কিন্তু আজিলৈকে নিয়ন্ত্ৰণ কৰা নাই। বান গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিব নাই কৰা। এনেকৈ 14টা বিষয় আমি উত্থাপন কৰিছোঁ, 14টা প্ৰশ্ন আমি উত্তৰ বিচাৰিছোঁ। আৰু তাৰ লগে লগে বিশেষকৈ মুখ্যমন্ত্ৰীৰ পৰিয়াল, তেওঁৰ ঘনিষ্ঠৰ যিবোৰ কেলেংকাৰী, ভূমি কেলেংকাৰী, অবৈধ ধনৰ সৰবৰাহ, মানি লণ্ডাৰিং, তাৰ উপৰিও তেওঁলোকৰ শেহতীয়াকৈ যিখন অভাৰব্ৰিজৰ তেওঁলোকৰ কেলেংকাৰীৰ কথা আহিছে, এইবোৰ বিষয়ত তদন্ত কেতিয়া দিব? আদানীয়ে 20,000 কোটি টকাৰ বিভিন্ন ধৰণৰ কেলেংকাৰী, জালিয়াতি, অৰ্থনৈতিক কেলেংকাৰীৰ কথা উল্লেখ হৈছে। CBI আৰু ED সাধাৰণ মানুহ আপোনাক মোক যেতিয়া তেতিয়া লগাই দিয়ে, চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰে। CBI আৰু EDৰ তদন্ত কেতিয়া আৰম্ভ হ'ব আদানীৰ ওপৰত? এই কথাবোৰ আমি উত্থাপন কৰিছোঁ। গতিকে আমি ভাবোঁ যে প্ৰধানমন্ত্ৰী অসমলৈ আহিছে, এবাৰ অন্ততঃ আমাক এই অসমৰ জনগণৰ এই প্ৰশ্নবোৰৰ উত্তৰ যাতে দিয়ে। নিশ্চয়কৈ অসমৰ ভূমি অৰুণাচল, মেঘালয় আৰু নাগালেণ্ডক গতাই দিবৰ কাৰণে চৰকাৰে তেওঁলোকে বিভিন্ন সময়ত কাম কাজ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ এটা ভাৱমূৰ্তি শক্তিশালী কৰিবৰ কাৰণে তেওঁ সীমান্ত সমস্যা শেষ কৰিছে, সমাধান কৰিছে। তাৰ কাৰণে অসমৰ মানুহৰ মাটিক, স্বাভিমানক জলাঞ্জলি দি হ'লেও তেওঁ এই কাম কৰিব পাৰিছে। এইটো অসমৰ মানুহৰ প্ৰতি চূড়ান্ত অন্যায়। আমাৰ মাটি 1 ইঞ্চিও যাতে কোনো কাৰণতে নিদিয়ে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু অসমৰ ভূমিক তেওঁলোকে নিজৰ ৰাজনৈতিক স্বাৰ্থত যাতে ব্যৱহাৰ নকৰে, নিজৰ ৰাজনৈতিক ভাৱমূৰ্তি শক্তিশালী কৰিবৰ কাৰণে দিল্লীত দাম বঢ়াবলৈ আমাৰ মাটি, আমাৰ ককা আজু ককা, আমাৰ উপৰি পুৰুষে দি থৈ যোৱা মাটি এনেকৈ বেলেগৰ হাতত গতাব নোৱাৰিব। সেইকাৰণে আমি মুখ্যমন্ত্ৰীক এনেকুৱা ধৰণৰ কামৰ পৰা বিৰত থাকিব লাগিব। আমি জাতীয়তাবাদী ৰাজনীতি কৰা মানুহ। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিভিন্ন সময়ত আহি থাকে, বিভিন্ন দল এটা সময়ত বিজেপিৰ নামগুণ নাছিল, আহিলে এইবোৰ মানুহে, কিন্তু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ পৰা পাব লগা যিটো স্বাভিমান পোৱা নাই। মই ভাবোঁ যে আমি আমাৰ ধাৰাৰে আমি কাম কাজ কৰি যাম। আমি অসমৰ মানুহক লৈহে কনচাৰ্ণ। অসমৰ মানুহক যিহেতু ফেডাৰেল ব্যৱস্থা এটা আছে, আঞ্চলিক বৈচিত্ৰতা আছে, আঞ্চলিক বৈষম্য আছে, আমি আঞ্চলিক বৈষম্যৰ বলি হৈ আহিছোঁ। আমাৰ সম্পদ আছে, অধিকাৰ পোৱা নাই। আমাৰ মাটি ভেটি আছে, সুৰক্ষিত নহয়। আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি আছে, সুৰক্ষিত কৰিবৰ কাৰণে সাংবিধানিক ৰক্ষা কৱচ দিয়া নাই। আমি আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণেহে আমি যুঁজি আছোঁ। আমাৰ নিজৰ এখন ৰাজ্য আছে, আমাৰ এটা সময়ত আমাৰ ৰাজশাসন ব্যৱস্থা আছিল, আমাৰ বুৰঞ্জী আছিল, আমাৰ ইতিহাস আছে। গতিকে এইবোৰ সুৰক্ষিত কৰিব লাগিব, তাৰ কাৰণে আমাৰ সংগ্ৰাম চলিছে। গতিকে ধাৰাটো জাতীয়তাবাদী ৰাজনীতিৰ ধাৰা।